Hello guys, welcome to my channel. আজি মই গৈ আছো অসমৰ এজনী এক্ট্ৰেছ এজনী মডেল প্ৰিয়ংকা বৈশ্য মই তেখেতৰ এইখন ড্ৰয়িং বনাইছিলো এই ড্ৰয়িংখন মই যে তেখেতক দিব যাম তেখেতে কি কয় আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক বহুত দিনৰ পৰা ৰূপমে লগ কৰিবলৈ চেষ্টা কৰি আছিল কিন্তু মোৰ শ্বুটৰ টাইমিংবোৰ ভালকৈ মিলা নাছিল কাৰণে মই টাইম দিব পৰা নাছিলো ফৰ দ্যাট আই এম এক্সট্ৰিমলি সৰি আৰু আই এম সো হেপী মই খুবেই কি বুলি কম মোৰ ওচৰত কোনো ভাষা নাই ক'বলৈ মই একচুৱেলি এইখিনি সময়ত মই স্পীচলেছ হৈ গৈছোঁ ইমান ধুনীয়া মোক গিফ্ট এটা ৰূপমে দিয়াৰ বাবে ইমান ধুনীয়াকৈ সি মোক আঁকিছে মই এতিয়ালৈ যিমানবোৰ গিফ্ট পাইছোঁ মোৰ ফেন্সসকলৰ পৰা সকলোতকৈ মোৰ ভাল লগা আৰু সকলোতকৈ মৰমৰ গিফ্ট হয় এইটো আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়াকৈ আঁকিছে আৰু খুব মৰম লগা হয় থেংক ইউ সো মাচ ৰূপম এনেকৈ সদায় মৰম আশীৰ্বাদ তোমালোকে দি যাবা এণ্ড থেংক ইউ সো মাচ অল অফ ইউ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ বা মোৰ এইকণ সৌভাগ্য যে কি মোৰ স্কেটছ কোনোবাই বনাইছে আৰু মোক গিফ্ট কৰিছে ইয়াতকৈ ডাঙৰ গিফ্ট একো হ'ব নোৱাৰে এণ্ড এইটো মমেণ্টত মই ইমোশ্যনেলি মই কিবা হৈ গৈছোঁ মোৰ ৱৰ্ডছ নাই মোৰ ভাষা নাই খুবেই ভাল লাগিছে থেংক ইউ সো মাচ তুমি এনেকৈ আগুৱাই যোৱা ইয়াতকৈও ভাল কাম কৰা তাৰে কামনা কৰিলোঁ থেংক ইউ